আপোনাৰ এটা ভিডিঅ'তে কেনেকুৱা চলিছে মই বহুত ভাল বহুত দিনৰ মূৰত আহিছোঁ 1 বা 1.5 মাহ পিছত আহিছোঁ কাৰণ জানে আপোনালোকে মই এবাৰ হায়াৰ ছেকেণ্ড ইয়াৰ পৰীক্ষা দিম তাৰ কাৰণে দিয়া নাছিলোঁ আৰু বহুত মানুহ কাৰণেও দিয়া নাছিল আমাৰ যিকেইটা কিমান মানে নকওঁ আৰু ভিডিঅ' যোগেদি মানে নকওঁ আৰু বাকী তো আজি দুৰ্গা পূজা দিন তো দুৰ্গা পূজা কি আপোনালোকে দেখিব পাব তো চাই থাকক অলপ ক্লিপ কেইটামান কৰিছোঁ তো চাওক কি এনজয় কৰিলোঁ মই গাইছ আমি আহিলোঁ আৰু বহুত মানুহ এতিয়া অলপ ভিৰ হৈছে ক'ব গ'লে তো মই ইয়াতে আছোঁ মানে লগৰটো দোকান খুলিছে যে তাতে আছোঁ মই থিয় আছোঁ মানে মানুহ এতিয়া আৰু হৈছে আমাৰ টেঙাহাটৰ সেইটো গাইছ মানুহ অলপ হৈছে এতিয়া আৰু অহা বছৰৰ পৰা মানে বহুত বছৰৰ পৰা মানুহ কমিলে গাইছ মানে আগত যেনেকৈ ভিৰ আছিলে এতিয়া ইমান ভিৰ নাইকিয়া তো এতিয়া অলপ ভিৰটো কমিলে ক'ব গ'লে আৰু এইবাৰ ৱেডাৰটো ভাল নাই যে সেইটো কাৰণে অলপ এনেকুৱা হৈছে তো সিমানে এয়া চাওক বৰষুণ দি আছে আৰু মানুহবোৰে ঘৰ পলাইছে আৰু আমি ডিজে বজাইছোঁ আহক ৰাইজ 150 বৰষুণ দিছে এতিয়া দুৰ্গা পূজা বৰবাদ কৰি পেলালে পুৰা বৰষুণ কিচিৰ কৰি দিলে আৰু সেইকাৰণে মানুহবোৰে ছাতি লৈ কেনে ওলাইছে যি হ'লে দুৰ্গা পূজাটো ফুৰিব লাগিবই নহয় ওচৰত এইটো গাইছ টেঙাঘাট পূজা মণ্ডপ আৰু বহুত বৰষুণ দিলে যে চব মানুহ ফুটপাথত ভিৰ হৈ গ'ল মানে দুৰ্গা পূজাটো ফুৰিবই লাগিব এই বছৰত এবাৰহে তো এইটোৱে দুৰ্গা পূজা এবাৰ বৰষুণত হৈছে তো কি ক'ব আৰু দেখিব পাৰিব ভিৰ ময়ে কেনেকৈ ওলাইছোঁ ময়ে জানিছোঁ বাহিৰততো পূৰা বৰষুণ দিছে মানুহ এতিয়া চাই লওক গাইজ বহুত বৰষুণ আহি গ'ল মানুহবোৰ পলাইছে খেৰা ফেৰি হ'ব গাইজ বহুত বৰষুণ মানুহবোৰ পলাই আছে দেখিব পাৰে আপোনালোকে মানে খালী হৈ গ'ল গোটেই তিনিআলি খালী হৈ গ'ল লাইটটো পোহৰ পৰিছে দুৰ্গা পূজা আমাৰ এনেকুৱাই যাব কেনেকৈ দুৰ্গা পূজা কৰিছে কিমান খতম বাই এইটো গাইজ বহুত বৰষুণ দিব লাগিলে যে মানুহবোৰ খালী হৈ গ'ল ৰাস্তাটো যি ইমান জাম ট্ৰেফিক হৈ গৈছিলে যে এতিয়া অলপো দেখি নাপাব পৰা খালী ৰাস্তা হৈ গ'ল যে গাড়ী উৰি চব খোলাই দিলে বৰষুণে আৰু মানুহবোৰ যোৱা নাই কিয় আছে মানুহবোৰ চব ফুটপাথে সোমাই গৈছে বৰষুণ ৰখি তেতিয়াও ছাতিলৈকে ওলাবই কাৰণ পূজাটো এবাৰেহে ফুৰিছে দেখিছে মানুহবোৰ ছাতি লৈ ওলাই আহিছে মানে তো সিমানে আৰু কপিৰাইট লাগি যাব যে মোবাইলটো তো সেইটো কাৰণে মই ভলিউমটো অলপ কমাই দিবলগীয়া হৈছে চবতে দেখিব পাৰে আপোনালোকে গাইছ পূৰা মানুহবোৰ ছাতি লৈ ওলাই আহিছে আৰু কি কৰিব বৰষুণ দিছে তো সিমানে ব্লগখন ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব ইমানে আৰু তো দেখিব পাৰে এতিয়া এনেকৈ আৰু পূজা কি হ'ব বৰষুণতে তিতিছোঁ পূৰা এইবোৰ গাইছ চব পিতাত গাইছ আমি তিতি ঘূৰি ফুৰিছোঁ গাইছ ফুচকা খাবলৈ গৈ আছোঁ এতিয়া কি গ'লোঁ গাইছ খতম বজাৰ শেষ দেখিব পাৰিছে মানুহ খাবলৈ কি কৰিবলগীয়া হৈছে ত্ৰিপাল ধৰিকে খাইছে কি হ'ব এইবাৰ দুৰ্গা পূজাত মানে এইটো লটকি আছিলে ওপৰৰ পৰা পৰি থাকে আজি গাইছ শেষৰ দিন দুৰ্গা পূজা আজি দুৰ্গা পূজা খতম তাৰ বাবে আজি উপলক্ষে লাষ্ট চাই ল'ব পাৰিব আমাক ইমানে আৰু আজি লাষ্ট দিনাখন মানুহ আছে বহুত মানুহ মানুহ নাই গাইছ বহুত কম হৈ গ'ল এতিয়া দেৰিকৈ আহিলোঁ যে বনাই ল'লোঁ ফোনটো কমিছে মানুহ আহিছে আৰু তো সিমানে আৰু আগত আছিলে যে আমিও এনেকৈ সৰু ল'ৰাবোৰ দেখিছে বন্দুক গ'লে মাৰি মানুহবোৰক গৈ আছে তো এনেকৈ আগত আমিও এনেকৈ আছিলোঁ তো এতিয়া আৰু এইটো দিনটো ক'ত আহিব আকৌ ঘূৰিকৈ তো সিমানে
সিটো আৰু এটা আমাৰ দুৰ্গা মণ্ডপ আছে মানে অলপ দূৰ আমাৰ টেঙাহাটৰ পৰা অকণমান দূৰ গ'লে এইটো মণ্ডপখন পাব য'ত আমাৰ তাজিয়া চক্ৰ আছে তাৰে ওচৰৰে আছে তো মই চাউণ্ডটো কম কৰি দিলোঁ কাৰণ ইয়াত ডেক বাজি আছে যে মোৰ কপিৰাইট লাগি যাব ভিডিঅ'টো তো ইয়াৰ মণ্ডপখনো ভালো বনাইছে ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে দেখিব পাৰে এইটো মই মানে মই খুৱাইছোঁ ইয়াকো খুৱাইছোঁ নিজেও খাইছোঁ চব ইয়ে খুৱাই দিছোঁ মোক লৈ ল প্ৰথম খোৱাৰ চেষ্টা কৰিলি খাইছোঁ গাইজ ভি দেখিব পাৰে আপোনালোকে চাওমিন বনিছে গাইজ মই ভিডিঅ'বোৰ বহুত দেৰি দি গৈ আছোঁ তো মই চেষ্টা কৰিম সোনকালে দিবলৈ তো যিমান পাৰোঁ দিম এইফালে চব মানুহ গৈ আছে এতিয়া ঘৰলৈ মানে ৰাতি হৈ গৈছে ক'ব গ'লে বেছি ৰাতি হৈ গৈছে তো সিমানে আৰু খেলনাবোৰৰ দোকানৰ ইমান আগৰ নিচিনা মানুহ নাই মানুহ দেখিব পাৰে সিমানে আৰু আজিকালি সিমানে আৰু চাই থকা ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু কিবা এটা ক'বলৈ আছে কমেণ্ট কৰি খালি হেল্ল' গাইজ নমস্কাৰ আগতে কৈছিলোঁ প্লিজ দেখিব পাৰে আপোনালোকে মোৰ ব্লগখন অলপ কিবা হ'ব পাৰে আৰু 11:30 বাজিলে এতিয়া ঘৰলৈ যাওঁ তো আজি লাষ্ট দিন আছিলে ফুৰিলোঁ দোকানত থাকিলোঁ মানে লগতো দোকানত থাকিলোঁ তো এতিয়া যাওঁ ঘৰলৈ আৰু পুঞ্জা মণ্ডপটো টেঙাঘাটৰ আপোনালোককো অলপ দৰ্শন কৰাই দিছোঁ তো সিমানে আৰু এইফালে দেখিব পাৰে ডান্স হৈছে খালি ডান্সৰ মই নিদিলোঁ কাৰণ মোক কপিৰাইট লাগিব জানেহে ভিডিঅ'টোত তো সেইকাৰণে আৰু গৈছোঁ মই এনেকৈ জোৰ গৈছোঁ আপোনালোকে গৈছোঁ ইমান জোৰ খোজকাঢ়িছোঁ নহয় মই স্কুটিত গৈছোঁ মোৰ লগৰটো এৰি দিব তাৰ ঘৰলৈকে গাইজ দুৰ্গা মা গৈ আছে তো সিমানে আৰু ভাচান হ'ল আজি তো 2-3টা বাজিলে তো সিমানে ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ইমান আৰু কি কওঁ দেখিব পাৰে আপোনালোকে তো ক'ত হ'ল ভাচান মোক কমেণ্ট কৰি জনাবচোন তো আমাৰ ইয়াতে 2টা বজাত হৈ গ'ল আপোনালোকৰ তাত কেইটা বজাত হ'ল এইটো ক'ব আজিয়ে 13 তাৰিখ আজিয়ে ভাচান হ'ল চব জেগাত ক'ব গ'লে তো সিমানে মানুহ হৈছে এইটো গাইজ দেখিব পাৰে ডান্স কৰি গৈ আছে চবে সিমানে আৰু দুৰ্গা পূজা অলপ আমাৰ টেঙাঘাটৰে অকণমান ক্লিপ কৰিছিলোঁ আৰু দেখালোঁ আপোনালোকৰ ওচৰতে কেনেকুৱা লাগিছে মোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু ব্লগখনত দেৰিকৈ আহিব খালি মই ব্লগ কৰা এৰি নিদিম মানুহক যি ক'ব আছে কৈ থাকিব দিয়া আমিতো ব্লগ বনাই থাকিম তো এইটোৱে আৰু তো ইমানৰ কাৰণে ধন্যবাদ তো পিছে ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব এইটোৱে ক'লোঁ আৰু তো সিমানে বাই বাই কৈ লগ পাম নতুন এটা ভিডিঅ'